নমস্কাৰ সকলো ইউটিউব প্ৰেমীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি অলৰেডি 5 প্ৰকাৰ সেন্টেন্স সম্পৰ্কে শিকি আহিলোঁ। আজি আমি সেন্টেন্স সম্পৰ্কে কিছু নতুন কথা আলোচনা কৰিম। আজিৰ আলোচ্য বিষয় হৈছে এফাৰ্মেটিভ এণ্ড নেগেটিভ সেন্টেন্সেছ। চোৱা, ছাত্ৰ ছাত্ৰীসকল, আমি আগতে পাই আহিছোঁ যে পাৰ্পজ বা উদ্দেশ্য অনুসৰি সেন্টেন্সবিলাকক 5 ভাগত ভাগ কৰা হৈছে আৰু অৰ্থ অনুসৰি সেন্টেন্সবিলাকক 2টা ভাগত ভাগ কৰা হৈছে, এফাৰ্মেটিভ সেন্টেন্স আৰু এটা হৈছে নেগেটিভ সেন্টেন্স। অৰ্থাৎ এফাৰ্মেটিভ সেন্টেন্স হয়বোধক বাক্য আৰু নেগেটিভ সেন্টেন্স নহয়বোধক বাক্য। এতিয়া চোৱা, আমি কেইটামান উদাহৰণ আলোচনা কৰি লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, ইয়াত আমি 8টা উদাহৰণ লৈছোঁ। হি ইজ এ টিচাৰ, তেওঁ এজন শিক্ষক আৰু তেওঁ হয় এজন শিক্ষক। এই সেন্টেন্সটোৱে হয় অৰ্থ প্ৰকাশ কৰিছে। বি, হি ইজ নট এ ডক্টৰ, তেওঁ এজন চিকিৎসক নহয়, নহয় অৰ্থ প্ৰকাশ কৰিছে। ঠিক তেনেকৈ চি, কেন ইউ ডু দ্য সাম, তুমি অংকটো কৰিব পাৰা নাই, হয় অৰ্থ প্ৰকাশ কৰিছে। ডি, অন্ট হি ডু ইট, তেওঁ এইটো নকৰিবনে, নহয় অৰ্থ প্ৰকাশ কৰিছে। ই, হি প্লেজ ক্ৰিকেট, তেওঁ ক্ৰিকেট খেলে, হয় বুজাইছে। আৰু এফ, হি ডাজ নট লাইক টি, তেওঁ চাহ ভাল নাপায়, নহয় অৰ্থ প্ৰকাশ কৰিছে। ঠিক তেনেকৈ জি, গো দেয়াৰ, তালৈ যোৱা, হয় অৰ্থ বুজাইছে। আৰু এইচ, ডণ্ট হেট দ্য পুৱাৰ, অৰ্থাৎ দুখীয়াক ঘৃণা নকৰিবা, নহয় অৰ্থ প্ৰকাশ কৰিছে। গতিকে ইয়াত যিবোৰ সেন্টেন্সে হয় অৰ্থ প্ৰকাশ কৰে সেইবোৰকেই এফাৰ্মেটিভ সেন্টেন্স বা হয়বোধক বাক্য, আৰু যিবোৰ সেন্টেন্সে নহয় অৰ্থ প্ৰকাশ কৰে সেইবোৰকে নেগেটিভ সেন্টেন্স বা নহয়বোধক বাক্য বুলি কোৱা হয়। এই ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত নেগেটিভ সেন্টেন্স কেইটাত নট ব্যৱহাৰ হোৱা দেখিছা। এনেদৰে নেগেটিভ সেন্টেন্সবিলাকত নো, নট, নেভাৰ, নাথিং, নোৱেৰ ইত্যাদি নেগেটিভ এডভাৰ্ব ব্যৱহাৰ হয়। আশা কৰোঁ তোমালোকে এফাৰ্মেটিভ আৰু নেগেটিভ সেন্টেন্স সম্পৰ্কে থুলমূল ধাৰণা এটা পাইছা। আজিলৈ ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বাটনটো প্ৰেছ কৰিবা। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। বাই।